মৰমৰ ছাত্ৰ ছাত্ৰীসকল, MD আছামিজ চেনেললৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পাঠটো মই দিবলৈ আগবাঢ়িছোঁ এন ফ্ৰাংকৰ ডায়েৰী। এন ফ্ৰাংক বোলোতেন তোমালোকৰ মনলৈ কি আহিছে বাৰু? এন ফ্ৰাংক হৈছে এজনী সৰু ছোৱালী, কিশোৰী, 13 বছৰীয়া ছোৱালী। তোমালোকে ফটোত দেখিছা। এই 13 বছৰীয়া ছোৱালীজনীয়ে এখন বিশ্ববিখ্যাত পুথি লিখিছিল। কেনেদৰে তেওঁ সেই পুথিখন বিশ্ববিখ্যাত হ'ল তোমালোকক মই ক'বলৈ বিচাৰিছোঁ। তেওঁ সেইখন পুথি হিচাপে লিখা নাছিলে। সেই ছোৱালীজনীয়ে এখন ডায়েৰী লিখিছিলে। তেওঁ জীৱন কাহিনীটো বৰ কৰুণ আছিলে। তাইৰ দুখ হৈছে তাই ইহুদী সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছিলে, সেইটোৱেই হৈছে তাইৰ দুখ। সেই তেওঁলোকক নাজী বাহিনীয়ে হিটলাৰে তেওঁলোকক কি কৰিছিলে, ইহুদী মানুহসকলক নিধন কৰিছিলে। তেতিয়া তেওঁলোকে এটা পণ্যাগাৰত পলাই আছিলে আৰু তিল তিলকৈ তেওঁলোকৰ মৃত্যু হৈছিলে। কেনেকৈ পলাই আছিলে, সেই পলোৱা সময়কণত তেওঁ পণ্যাগাৰত কি হৈছিলে এখন বহীত লিখি থৈছিলে আৰু এটা সময়ত সেয়াই পুথিৰূপে প্ৰকাশ পাইছিলে আৰু সেয়ে হৈছে এন ফ্ৰাংকৰ ডায়েৰী। এতিয়া মই এন ফ্ৰাংকৰ ডায়েৰীৰ পাঠভিত্তিক প্ৰশ্নখিনি ক'বলৈ আগবাঢ়িছোঁ, তোমালোকে শুনিবা। জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিলে? মই কৈছোঁ যে জন্মসূত্ৰে এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। তাৰপিছত চোৱা, এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিলে? এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিলে অটো ফ্ৰাংক। নাজী বাহিনী হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিলে? নাজী বাহিনীৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক 2 বছৰ কাল এটা পণ্যাগাৰত অতি কষ্টেৰে লুকাই আছিলে। এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিন লেখা লিখিছিল? তোমালোকক কৈছোঁ যে প্ৰথম অৱস্থাত এন ফ্ৰাংকৰ ডায়েৰীখন দিন লিখা আছিলে। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখিছিল। তাৰপিছতো চোৱা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম হৈছে এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিলে। লাখ লাখ ইহুদীক তেওঁ নিজ আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। তাৰপিছতো চোৱা, এন ফ্ৰাংকে কিয় দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল? উত্তৰটো চোৱা, এই 13 বছৰীয়া এন ফ্ৰাংকে দিন লেখা লিখিবলৈ ইচ্ছা কৰাৰ কাৰণ হৈছে ভৱিষ্যতে এজনী 13 বছৰীয়া কিশোৰীৰ চিন্তা ভাৱনাৰ বিষয়ে জানিবৰ বাবে হয়তো কোনোবাই আগ্ৰহ প্ৰকাশ কৰিব। সেইবাবে তেওঁ হৃদয়ত পঞ্জীভূত হৈ থকা সকলো সবিস্তাৰে তেওঁ ডায়েৰী পাতত লিখি গৈছিল। এন ফ্ৰাংকে ডায়েৰী লিখিবলৈ ইচ্ছা কৰাৰ আন এক কাৰণ হৈছে তেওঁৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিলে। তেওঁ কোনো বন্ধু নাছিল। সেই অভাৱ পূৰণ কৰিবলৈ তেওঁ ডায়েৰীখনকে বন্ধু জ্ঞান কৰিছিল আৰু সেই বন্ধুজনৰ নাম দিছিলে কিটি। তেওঁ সেই বন্ধুজনকে সকলো কথা কৈছিলে কেনেকৈ? পেনেৰে কৈছিলে, তাৰমানে তাত লিপিবদ্ধ কৰিছিলে। এই ডায়েৰীখনত তেওঁ নিজৰ অন্তৰৰ সকলো কথা উজাৰি প্ৰকাশ কৰিছিল। সেয়াই হৈছে কিটি, তেওঁ বন্ধু। তাৰপিছতো চোৱা, দিন লেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিলে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তেওঁ যিখন ডায়েৰীত লিখিছিলে, যিখন উদ্ধাৰ হৈছিলে ডায়েৰী পণ্যাগাৰত তেওঁৰ মৃত্যুৰ পিছত
যেতিয়া চৰকাৰে ঘোষণা কৰিছিল যে তেওঁলোকৰ যদি কিবা লিখনি আছে প্ৰকাশ কৰিব পাৰে, সেই ডায়েৰীখনৰ পাত মই ইয়াত তুলি দিছোঁ, তোমালোকে চাবা। দিনলেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিলে? উত্তৰ হৈছে দিনলেখাসমূহ এন ফ্ৰাংকে সম্পাদনা কৰাৰ কাৰণ আছিল 1944 চনতে কোনো এটা দিনত হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিছিল, তাৰমানে ৰেডিঅ' যোগে ঘোষণা কৰিছিল যে যুদ্ধ সামকটাৰ পিছত, যুদ্ধ শেষ হোৱাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ তেওঁ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ প্ৰধানকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল। এই ডায়েৰী কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে তেওঁ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেওঁ তেতিয়ালৈকে লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ায়। এয়াই হৈছে এন ফ্ৰাংকৰ ডায়েৰী। অটো ফ্ৰাংকে মানে তেওঁৰ দেউতাকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰিছিল? তোৰটো চোৱা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদী লোকক তেওঁ নিজ হাতে আৰু সেনা হতুৱাই নৃশংসভাৱে হত্যা কৰিছিলে। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক মানে অটো ফ্ৰাংক পৰিয়ালসহ হলেণ্ডত বাস কৰিছিলে। তেখেতে নাজী বাহিনীৰ হাতৰ পৰা তেওঁক আৰু তেওঁৰ পৰিয়ালটোক ৰক্ষা কৰিবৰ বাবে তেওঁলোক গৈ 2 বছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল। কিয়? বুজাই লিখা। এই কথাষাৰ বুজাই লিখোঁতেন হ'ব যে মানুহৰ মনত বিভিন্ন ধৰণৰ চিন্তা ভাৱনাই অহৰহ খেলা কৰি থাকে, নহয়নে বাৰু? সময় সুবিধা অনুযায়ী মানুহে এই ভাৱ চিন্তা আনৰ আগত প্ৰকাশ কৰে। এগৰাকী প্ৰকৃত বন্ধুৰ আগত এজন মানুহে সকলো ধৰণৰ চিন্তা ভাৱনা মুকলিভাৱে প্ৰকাশ কৰিব পাৰে। মানে সমবয়সীয়া যিজন তেওঁৰ বন্ধু সেইজনৰ আগত মনৰ সকলো কথা ইয়া উজাৰি ক'ব পাৰে। অৱশ্যে যিকোনো সময়ত মানুহে যিকোনো কথা ক'বলৈ বা শুনিবলৈ ইচ্ছা নকৰিবও পাৰে। এদিনাখন এন ফ্ৰাংকে কৰিবলৈ একো কাম নথকাত হতাশাত ভুগিছিল আৰু ঘৰতে থাকোঁনে বাহিৰলৈ ওলাই যাওঁ এই কথা ভাবি তেওঁ বিভোৰ হৈ আছিলে। অৱশেষত তেওঁ কি কৰিলে জানানে? অৱশেষত য'তে বহি আছিল তাতে বহি থাকিল আৰু সেই সময়ত তেওঁ মনলৈ অহা সকলো ভাৱ অনুভূতি একান্ত মনে কি কৰিছিলে? কাগজত লিখি থৈছিল। তেওঁ উপলব্ধি কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। যিদৰে প্ৰকৃত বন্ধুৰ আগত মনৰ সকলো কথা নিসংকোচে ব্যক্ত কৰিব পাৰি, ঠিক সেইদৰে কাগজতো মনৰ সকলো কথা সংকোচ নোহোৱাকৈ যিমান সময় মন যায় সিমান সময়লৈ লিখি থাকিব পাৰি। গতিকে এন ফ্ৰাংকে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি উপলব্ধি কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক তাৰ পিছৰ প্ৰশ্নটো চোৱা। এন ফ্ৰাংকে নিজকে অকলশৰীয়া বুলি উপলব্ধি কৰিছিলে। কিয় অকলশৰীয়া বুলি উপলব্ধি কৰিছিলে? এন ফ্ৰাংকৰ উত্তৰ হৈছে এন ফ্ৰাংকৰ এজনো প্ৰকৃত বন্ধু নাছিল। সেইবাবে তাই নিজকে অকলশৰীয়া বুলি উপলব্ধি কৰিছিল। এন ফ্ৰাংকৰ নিজৰ বুলিবলৈ মাক, দেউতাক আৰু 16 বছৰ বয়সী এগৰাকী বায়েক, খুৰা, খুৰীয়েক
30জনমান বন্ধু আছিল। তেওঁৰ প্ৰতি আকৃষ্ট হোৱা অনেক লোক আছিলে। কিন্তু এই সকলোবোৰ কথাৰ পিছতো তেওঁ এগৰাকী প্ৰকৃত বন্ধুৰ অভাৱত নিজকে অতি অকলশৰীয়া যেন অনুভৱ কৰিছিল। কাৰণ যদিও তেওঁৰ বন্ধুবৰ্গৰ লগত হাঁহি ধেমালি কৰি কথা বতৰা পাতিছিল, তথাপিও তেওঁলোকৰ আগত অন্তৰ উজাৰি সকলো কথা পতা আদান প্ৰদান কৰিব নোৱাৰিছিল। কেৱল গতানুগতিকভাৱেহে কথা বতৰা পাতিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক এইখিনি প্ৰশ্ন উত্তৰ দিলোঁ। পৰৱৰ্তী পাঠত মই তোমালোকক পিছৰ প্ৰশ্নখিনি দিবলৈ আগ্ৰহ প্ৰকাশ কৰিম।